যোৱা 5 তাৰিখ নিজৰ দেউতাকটো কেনেকৈ অপহৰণ কৰিব? অপহৰণ নহয়, সেইটো কোনো পধ্যেই হ'ব নোৱাৰে, কোনো পধ্যেই সেইটো হ'ব নোৱাৰে। কাৰণ মোৰ দেউতাক মই স্কুলৰ বাহিৰৰ পৰা মই দেউতাক মাতিছোঁ। দেউতাক মাতাৰ পিছত মই দেউতাৰ লগত কথা পাতিলোঁ। দেউতাই কৈছে ক'ত যাবি? মই ক'লোঁ আমাৰ ফেমিলিৰ তাত আলোচনা আছে। ক'ত বুলি কৈছে? তেতিয়া মই ক'লোঁ মাজুলীত আলোচনা আছে, আপুনি বলক। তাৰপিছত মোৰ দাদা এজন আছে, ইটানগৰত থাকে, তাক মই মাতিছোঁ, সিও আহিব আৰু আপুনি আছে আৰু মোৰ এই দুজন দাদা দুজন, মানে মোৰ খুৰা এজন আৰু মোৰ মামাৰ ল'ৰা এজন, সিহঁতক লৈ গৈছোঁ, আপুনি বলক, আমি তাতে আলোচনা কৰিম। এইটো আলোচনা কৰিবৰ কাৰণে কিয় মাতি লৈ যাব লগা হ'ল নিজৰ দেউতাই মানে এনেকৈ স্কুলৰ ওচৰতে কোনোবা মাইকী এজনীৰ লগত ঘৰ বনাই আছে। ঘৰলৈ নহা আজি বহুত দিন হ'ল। আমাকতো চোৱা চিতাটো বাদেই দিছোঁ, মাক একো চোৱা চিতা নকৰে মানে। মা এতিয়া দিনে ৰাতি 2-3টা বজাত কান্দি থাকে। আমি সৰু সুৰা কাম হ'লেও সেইবিলাকত বিজি থাকোঁ। আমি এইটো সহ্য কৰিব নোৱাৰিছোঁ। মায়েও সদায় কৈ থাকে, মা এইটো কান্দি থাকে। আমি সৰু সুৰা কামত হ'লেও আমি কেতিয়াবা মই কলেজতো যাওঁ, এনেকৈতো মই মানে একো ছাকচেছফুল নহয় মানে। ঘৰখনত যদি শান্তিয়ে নাই, কি কামত ছাকচেছ হ'বনো? এনেকুৱা কিমান দিনৰ আগৰ পৰা আপোনাৰ দেউতাই এনেকৈ কৰি আছে? সেইটো আপোনাৰ 6-7 মাহমান হ'ল। তাৰ মাজত কিবা আলোচনা হৈছিলে নেকি? তাৰ মাজত এনেকৈ আলোচনা হৈছিলে পৰিয়ালৰ মাজত, আমাৰ গাঁৱৰ ৰাইজৰ মাজত, এনেকৈ কিছুমান ডাঙৰ বিষয়ববীয়া এনেকৈ সিহঁতৰ লগত আলোচনা হৈছিলে। তুমি এনেকৈ কিয় থাকা? তুমি কিয় এনেকৈ কৰা? কিবা এটা মকামিলাৰ ভিতৰত আহা। ৰাইজৰ মাজেও কৈছিলে আৰু সুদূৰ আমাৰ মাজুলীৰ পৰা ফেমিলি আহি তাক বুজাইছিলে। তাতো একো দেউতাই মান্তি হোৱা নাই। মানে আমাৰ ঘৰতে থাকি কিবা এটা এনেকৈ মকামিলা কৰ, মানে সমস্যা সমাধান কৰিব লাগে, সেইটো ৰাইজেও কৈছিলে আৰু লগতে আমাৰ ফেমিলিৰ মানুহো তেনেকৈ কৈছিলে। আমিও কৈছিলোঁ, আমি যদি বেয়া, আপুনি মাৰ লগত কিবা এটা কৰি মেলি থাকক, এনেকৈ কৈছিলোঁ, দেউতাক বুজাইছিলোঁ। আৰু সেইটো কাৰণেই দেউতাক সেইদিনা মই এনেকৈ মোৰ দাদা দুজনৰ লগত মই দেউতাক স্কুলৰ পৰা লৈ গ'লোঁ। মানে মই দেউতাক নিজে মাতিছিলোঁ মানে, সেইটো এনেই পিছফালৰ পৰা বুলি কৈছে আৰু সেইটো। তোমাকতো অপহৰণ কৰিছে বুলি যে হয় এজাহাৰ দিয়া হৈছে, কেছ দিয়া হৈছে, তাত এতিয়া হয় কি আলোচনা হৈছে কেছৰ? এতিয়াতো কেছৰ তেনেকৈ এতিয়া কেছটো উঠি গ'ল। দেউতাই সেইদিনাই পিছদিনাখনি আহি ষ্টেটমেণ্ট দিলে, থানাত আহি ষ্টেটমেণ্ট দিছে, মোৰ ল'ৰাই মোক কিডনেপ কৰা নাই, মই নিজ ইচ্ছাৰে গৈছোঁ, মোৰ ল'ৰাই মোক লৈ গৈছিলে। আৰু জোনাইটো তেনেকৈ কোৰ্টত তেনেকৈ ষ্টেটমেণ্ট লোৱা আছিলে, সেইমতেই দেউতাই কৈছে মোক ল'ৰাই মোক কেতিয়াও কিডনেপ কৰা নাই, মোৰ ল'ৰাই মোক এনেকৈ লৈ গৈছে বুলি কৈছে। কোনে কেছ দিছে বুলি ভাবে? মোৰ এগেইনষ্টত কেছ দিয়া মানে সেই যোনজনী বিধৱা আছিলে, সেইটোৰ লগতে আৰু এজন আছে, এনেই কি আছিলে নামটো, শিৱশংকৰ পাতিৰ, নিক নেম আপোনাৰ ৰিপু পাতিৰ। সিহঁতে মানে কেছটো সজাই পুজাই মেলি মানে বনাই মেলি মানে কেছটো দিছে আৰু কিডনেপাৰ এনেকৈ কিডনেপ কৰি লৈ গৈছে বুলি কৈছে আৰু। কিন্তু নিজৰ ল'ৰাইতো দেউতাকক কিডনেপ কৰিব নোৱাৰে আৰু কিডনেপ কৰি নিয়া নাই। আৰু দেউতাটো সেইমতে ভালকৈ থানাত ষ্টেটমেণ্ট দিছে, জোনাইট কোৰ্টত ভালকৈ ষ্টেটমেণ্ট দিছে। সেইটো কাৰণে আমি আজি এনেকৈ থাকিবলৈ পাইছোঁ। নহ'লে দেউতাক যদি নিজে কিডনেপ কৰি এনেকৈ মোক জানো সমাজে এনেকৈ মোক ৰাখিব? সেইটোতো ভাল নহয়। আৰু এইটোতো মই যিটো নেকি আৰু সেইদিনা নিউজতো ওলাইছে পাব্লিক এপছত, পুত্ৰই পিতৃক অপহৰণ কৰি পঘাৰে বান্ধি এনেকৈ ধেৰ কিবা কিবি কৈ মেলি এনেকৈ কৈছে। আৰু নিউজটোতো সেইটোতো নকওঁ আৰু, সিহঁতকনো কি ক'ম? সেইটো আৰু মই কিন্তু এনেকৈ যাতে হ'ব নালাগে, এনেই ৰেপুটেশ্যনবিলাক খাৰাপ কৰিব নালাগে মানে। আচ্ছা, সেইটোতো নাতিও আছে, আনকি ছোৱালী দুজনী আছিলে, বিয়া হৈ জোৱাইও আছে, আৰু তাৰ ল'ৰা দুজন না এজন, এনেকুৱাকৈ আছে, তাৰ নাতিও আছে। আৰু এতিয়াতো দেউতাক মই বহুতবাৰ বুজাইছোঁ, অকল মই নহয়, মোৰ দাদাহেঁতো বুজাইছে, মোৰ ওচৰ চুবুৰীয়াৰ মানুহো বুজাইছে। তাইৰতো এতিয়া তোমালোকে ল'ৰা জন্ম দিবলৈ নাই, ল'ৰা জন্ম দিম বুলি ক'লেও নাই, ফিউচাৰটো অলপ চিন্তা কৰ, তুমি কিয় এনেকৈ কৰিছা? আমাৰ বৰ্তাহেঁতেও তাক বুজাইছে, বৰ্তাহেঁতেও এতিয়া বুঢ়াও হৈ গৈছে, সিহঁতৰ কথাটো ইমান কুণ্ঠাবোধ নকৰে। সেইটো কাৰণে মই মাজুলীত নিম বুলি সেইদিনা মাজুলীত নিছিলোঁ। মোৰ তাত দাদাহেঁতি আছে, মানে বৰ্তাৰ ল'ৰা কেইজন আছে, তাতে মই ইয়াততো ইমানটো হেৰি নহয়, মই তাতে অলপ দাদাহঁতক বুজাব দিম, এনেকৈ মানে মই লৈ গৈছিলোঁ মানে। সেইটোকে মানে সেইকেইজনে মানে বনাই দিলে আৰু নিউজত এনেকুৱাকৈ অপহৰণ বুলি মানে সেইটো বনাই দিলে আৰু। কিন্তু তেনেকৈতো অপহৰণ একো হোৱা নাই। মোৰ দেউতাক মই নিজে লৈ গৈছোঁ, আৰু দেউতাকতো সেইমতেই ষ্টেটমেণ্টো ভালকৈ দিছে। আৰু সেইটো মোৰ ৰেপুটেশ্যনটো খাৰাপ কৰিবলৈ মানে সিহঁতি এনেই মানে পাব্লিক নিউজত দি দিছে আৰু। এইখিনি সময়ত কি ক'বা? তোমাৰ ঘৰৰ পৰিয়াল কিমান? মোৰ ঘৰৰ পৰিয়াল বুলি ক'বলৈ এতিয়া মোৰ মা আছে, দাদা দুজন আছে, আৰু মোৰ ফেমিলি আছে, বৌহেঁতি আছে, এনেকৈ আৰু মোৰ ভতিজা আছে, এইটোৱে আৰু। সমূহ ৰাইজক আপুনি কি জনাব এতিয়া? সমূহ ৰাইজক এতিয়া ৰাইজে যাতে সেইবিলাক এটা হ'ব নালাগে, ৰাইজৰ ফালৰ পৰা মই সেইটোৱে আৰু ৰাইজৰ পৰা সেইটোৱে আশা কৰোঁ, যাতে সেইটো এনেকুৱা ফেক নিউজবিলাক যাতে চাব নালাগে। চাওক, কিন্তু ভালকৈ ইনকুৱাৰী কৰক, ভালকৈ ইনকুৱাৰী কৰি মেলি ভালকৈ চাই চিতি মেলি আপোনাৰ নিউজত দিয়ে নে ক'ত দিয়ে দিয়ক, কিন্তু ভালকৈ জানি লওক, ভালকৈ খবৰটো গম পাই লওক।
এনেই আৰু একো এটা নজনাকৈ এনেকৈ যাহা তাকে কোনোবাই কিবা এটা কৰিছে বুলিয়ে কিবা এটা কৈছে বুলিয়ে যে সেইটো দিব নালাগে মই ভাবোঁ আৰু সেইটো যিটো কলেজৰ প্ৰফেচাৰ হয় হয় আপোনাক নিজৰ দেউতাক অপহৰণ কৰিছে বুলি সমূহ ৰাইজে গম পাইছে এই সময়ত আপুনি কি ক'ব এতিয়া মোৰ ফালৰ পৰাতো কি আৰু মোকতো সিহঁতি যিটো নেকি কেছ দিছে সিহঁতিতো এতিয়া মোক ইমেজটো খাৰাপ কৰিব ৰেপুটেশ্যনটো খাৰাপ কৰিবলৈ সেইটো দিছে আৰু মইতো সেইটো দিলেওতো ইমান হেৰি নকৰোঁ ৰাইজেতো মোক বা যিকোনো মোক যিনে গম পায় মানে সেইটোতো গম পায় নিজৰ দেউতাকটো কেতিয়াও এইটো কিডনেপ কৰিব নোৱাৰে সেইটোৱে আৰু কিনো ক'ম তাৰ ভিতৰতো মই বেলেগ একো ক'বলৈ নাই কলেজৰ ফালৰ পৰা মোৰ এজন প্ৰফেচাৰ বা লেকচাৰাৰ হিচাপে আপোনালোকে সুধিছে যেতিয়া সেইটোৱে আৰু মোৰ বেলেগ তেনেকৈ ক'বলৈ নাই কিন্তু নিজৰ ল'ৰাই নিজৰ পিতৃক কেতিয়াও অপহৰণ নকৰে সদায় দেউতাই ভাল হৈ থাকক ফেমিলি ভাল হৈ থাকক ফেমিলি কেতিয়াও ঘৰ এখন আছে ভালকৈ আমি খাই বৈ আছিলোঁ দেউতাই আমাক যিমান মৰম কৰিছিলে বা আমাৰ দাদাহঁতক যিমান মৰম কৰিছিলে দেউতাক মই এইটো বয়সত কিয় এনেকৈ কৰিম সেইটোতো কেতিয়াও হ'ব নোৱাৰে আৰু এতিয়া সেইটো কি ভাবিছে আৰু দেউতাটো ভালকৈ ষ্টেটমেণ্টো দিছে এতিয়া আৰু মোৰ ফালৰ পৰা এনেকৈ নাই আৰু সেইটোৱে আৰু কিন্তু নেক্সট টাইম যাতে এইটো নকৰক যাতে এনেকৈ মানে কথাবোৰ আঁতিগুৰি নজনাকৈ একো একেটা বস্তু তেনেকৈ কৰিব নালাগে মানে গোটেই কথাখিনি গম পাব লাগে গোটেই কথা গম পোৱাৰ পিছতে সেইবিলাক যি ক'লেও মানে দিলে ভাল আৰু এই পাব্লিক এপছত যিটো নেকি আপোনাৰ এই পাব্লিক এপছত দিয়া আছিলে সেইটোতো একদম মিছা সেইটোৱে আৰু মোৰ আৰু বেলেগ তেনেকৈ একো নাই